সেই কষ্টখিনি যেতিয়া গানটো ৰিলিজ হয় যিদিনাখন ৰিলিজ হয় আচলতে সেইদিনাখন মোৰ বাৰ্থডে থাকে প্ৰায় যিকেইটা মেইন গান কৰোঁ সেইকেইটা মোৰ বাৰ্থডে দিনাখন ৰিলিজ কৰোঁ 27 ডিচেম্বৰ প্ৰথম গানটোৰ পৰা আধা গানটোৰ পৰা গতিকে সেই ৰিলিজ দিয়াৰ পাছত যেতিয়া গাড়ী নাই লগত তেতিয়া বাছত যেতিয়া ঘৰলৈ যাওঁ বা তেনেকুৱা বহুতবাৰ হৈছে তেতিয়া গানটো ৰিলিজ হোৱাৰ পিছত মই গোটেই ৰাস্তাটোত গুৱাহাটীৰ পৰা যোৰহাটলৈ সেই যি 5 ঘণ্টাৰ ৰাস্তাটোত নিজৰ গানটো যেতিয়া কাণত যেতিয়া শুনো তেতিয়া অকল বেলেগ একো নাহে যে সেই প্ৰথমৰ পৰা কামবিলাক কৰোঁতে যিখিনি কষ্ট বহুত কথাও শুনিবলগীয়া হয় ধৰক বহুত বেলেগ বেলেগ চিটুৱেশ্যনৰ হয় সেই গোটেই চিটুৱেশ্যনটো চকুত যেতিয়া ভাঙি আহে তেতিয়া চকু পানী বৈ আহে হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই নাভাবিবি এৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম যিবিলাক কবিতা পাওঁ কবিতাবিলাক মই মুখস্থ মানে বিদ্যাটো মোৰ খুব কম গতিকে মই কবিতাবিলাক চব সুৰ কৰি পেলাওঁ তেতিয়া সুৰ কৰাৰ পিছত মোৰ মানে মুখস্থ হৈ যায় আৰু তাৰ উপৰি মই জীৱনত প্ৰথম যিটো গান সুৰ কৰিছিলোঁ আজিলৈকে ওলোৱা নাই সেইটো কি হৈ আছে নাজানো ওলাব কেইদিনমান পিছতে গানটো সেইটো হৈছে ঈশ্বৰ নিচিনো তোমাক ক'তে চাব আমি এইটো সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাতিব যিটো পদ্য আছিলে পাইছে চাগে ৰাইজে সেই পদ্যটো মই সুৰ কৰিছোঁ আচলতে মই এইটো কাৰণেহে ক'ব বিচাৰিছোঁ যে মই সুৰ কৰি ভাল পাওঁ সেই পদ্যটো মই যেতিয়া সৰুতে শুনা গতিকে তেতিয়াই মই এটা সুৰ কৰিছিলোঁ Hi, welcome to The Sound. নমস্কাৰ মোৰ নাম ৰেগাশ্ৰী বৰুৱা আৰু The Soundৰ নতুন এপিছডলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আজি মোৰ সৈতে বাৰ্তালাপ কৰিবলৈ উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি আপোনালোক সকলোৱে চিনি পায় কাৰণ সেয়া হয় নান আদাৰ দেন আমাৰ অতিকৈ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ দা গতিকে প্ৰাণদীপ দা যুদ্ধ আৰম্ভ কৰা যায় প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ যিসকল বিষয়ববীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ মোক মাতি অনাৰ কাৰণে প্ৰথমে যুদ্ধই হওক একদম যুদ্ধ হওক যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব যৌৱনৰে মোৰ মনে কয় মোৰ হবি তই মন ভৰাকৈ মৰম কৰিম মই কয় মনে কয় মোৰ হবি তই মৰম কৰোঁ মই আকাশলৈ নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই নাভাবিবি এৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম ভাল পালে পা সঁচাকে পা আজ দেহে মনে পা নেপা যদি যা আঁতৰি যা মই কিনো কৰোঁ ইয়াৰে যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব যৌৱনৰে তাকে কিনা কিনা যুদ্ধ হ'ব তয়া ময়া যুদ্ধ হ'ব দিয়া লোৱা নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই নাভাবিবি এৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম মোৰ জান 1 2 3 চাৰি ঐ পাঁচ ছয়গাঁও ছোৱালী চুপতি নলবি চেনি পুঠি মাছ আকৌ খাতেই নে
মাত নগয়া নাচনীৰ মাততেই মিচিত বুকুত বহাই খাচ নাচি নাচি আহি নাচনী পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজানো ভুলতো তই নাভাবিবি এৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম অ জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম ৱাও প্ৰাণদীপ দাই ইমান ভাল লাগিল আৰু মই ইমানেই সোমাই গ'লোঁ মোৰ এটা মুহূৰ্তৰ কাৰণে এনেকুৱা লাগিল যে মই আপোনাৰ সৈতে পডকাষ্টত নহয় আপোনাৰ কনচাৰ্টত আছোঁ ধন্যবাদ ধন্যবাদ আমিও আপোনাক জ্ঞাপন কৰিছোঁ যে আজি আপুনি আমাৰ মাজত এই অনুষ্ঠানটিলৈ আহিছে আৰু আশা কৰিছোঁ আপোনাৰ সৈতে দীঘলীয়া কথা চলিব পোনপ্ৰথমে মই সুধিবলৈ বিচাৰিছোঁ কি খবৰ মোৰ খবৰ খুব ভাল বৰ্তমান অকণমান মাতটো বহি আছে গৰম ঠাণ্ডাৰ কাৰণে বৰষুণ ৰ'দ সেয়াই আৰু সেয়াই আৰু বাকী অসমবাসী ৰাইজেতো জানেই যে প্ৰাণদীপ দা দ্য ভেৰি ভাইব্ৰেণ্ট দ্য ভেৰি এনাৰ্জেটিক সকলোতো সেই বুলিয়ে জানে কিন্তু আজি আমি কথা পাতিম আপোনাৰ যাত্ৰাৰ বিষয়ে আপোনাৰ সংগীত যাত্ৰা আপোনাৰ জীৱনৰ যাত্ৰা কিহক লৈ আপুনি চিন্তিত বা কেনেকুৱা ধৰণৰ বস্তুৰ সন্মুখীন হ'ব লগা হৈছে বিভিন্ন ধৰণৰ কথা পাতিম গতিকে পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ এই সংগীত জগতৰ সৈতে যিটো যাত্ৰা আপুনি আৰম্ভ কৰিলে কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু কেনেকৈ আৰম্ভ হ'ল হয় সংগীতৰ যাত্ৰা মই একেবাৰে সৰুৰে পৰাই মানে ক্লাছ 2 মানৰ পৰাই মই তথাপিও মানে মা দেউতা সংগীতৰ লগত জড়িত মোৰ বৰদেউতা জড়িত তেওঁলোকেও গান গাই বজায় গতিকে তেওঁলোকৰ পৰা সৰুৰ পৰাই জন্মৰ পৰাই শুনিয়ে আহিছোঁ আৰু ক্লাছ 2-3 এনেকুৱাৰ পৰা মই গুণ আওৰাইছোঁ আৰু গানবিলাক গাইছোঁ আৰু কিন্তু ষ্টেজত ক্লাছ 5ৰ পৰা ষ্টেজত গাইছোঁ আৰু ধৰক যেতিয়া মই স্কুল কৰিছিলোঁ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ ঘৰ যোৰহাট সৰুসোজ গাঁৱত আৰু তাতে ওচৰতে দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাতে মই পঢ়িছিলোঁ আৰু সেই স্কুলত পঢ়াৰ পৰাই সংগীতৰ পৰিৱেশ এটা খুব ভালকৈ পাইছিলোঁ মানে আমাৰ যোৰহাটৰ যিহেতু সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় তাতে সংগীতৰ লগত প্ৰায়বিলাক জড়িত হৈ থাকে আৰু এইবিলাক দেখি দেখি গানটো খুব ভাল পাইছিলোঁ আৰু জুবিন দা যিহেতু একেবাৰে যোৰহাটৰ আমাৰ ঘৰৰ ওচৰৰে গতিকে তেওঁলোকৰ পৰা সকলোবিলাক জানি শুনি গান বহুত ইণ্টাৰেষ্ট আহি গৈছিলে আৰু সেয়াই আৰু বেছি পঢ়া শুনাতকৈ বেছি গানত ইণ্টাৰেষ্ট আছিল তথাপিও পঢ়া শুনা কৰি গৈছিলোঁ লগে লগে তাৰপিছত দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি জে বি কলেজত গৈছিলোঁ জানেই যিহেতু জে বি কলেজ জুবিন গাৰ্গৰ কলেজ আছিলে আৰু মই আচলতে বেছি গান গোৱাৰ উপৰি মই বজাই বেছি ভাল পাওঁ ধৰক স্কুল উইকত সকলোৰে লগতে হাৰমনিয়াম বজাওঁ যি হয় বাদ্যযন্ত্ৰ সকলোবিলাক বজাওঁ খোল তেনেকৈ সকলোৰে লগত সংগত কৰিছিলোঁ বেছিকৈ তাৰ পৰা জে বি কলেজতো একেই জে বি কলেজত যেতিয়া প্ৰথম গৈছিলোঁ প্ৰথম গৈয়ে তাতে নাটক কম্পিটিশ্যনবিলাক হয় যে নাটক কম্পিটিশ্যনৰ কাৰণে মই কীবৰ্ড বজাইছিলোঁ মোক নতুন যদিও মোক লৈ গৈছিলে চবেই মই সকলোৱে জানিলে যে মই যে কীবৰ্ড বজাওঁ বুলি বেকগ্ৰাউণ্ড মিউজিক কৰোঁ বুলি গতিকে ইউথ ফেষ্টিভেললৈ লৈ গৈছিলে মই নাটকত তেতিয়া মিউজিক কৰিছিলোঁ তাৰপিছত জে বি কলেজত গানো গাইছিলোঁ ইউথ ফেষ্টিভেলত যাওঁতে মই লোকগীত এনেকুৱা বহুতত প্ৰাইজো পাইছোঁ লগতে সকলোৰে লগত বজাইছিলোঁ আৰু তাৰপিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয় গ'লোঁ তাতে ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰত মই ভকেল মিউজিকত যেতিয়া MA কৰিছিলোঁ আৰু তাত পঢ়াৰ পৰা মোৰ গানৰ প্ৰতি ধাউতিটো নিজে গোৱা যিহেতু ভকেল মিউজিক আছিলে তাত মই সকলোকে লগ পাই আৰু সকলোবিলাক শিকি তাত গান গোৱা ধাউতিটো বেছিকৈ বাঢ়িলে আৰু তাৰপিছতো বেছিকৈ ধাউতি এইকাৰণে বাঢ়িলে তাতে 2015-16 মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ মানে বেষ্ট ছিংগাৰ হৈছিলোঁ তাৰপিছৰ পৰা গান গোৱাৰ ইণ্টাৰেষ্টটো বেছি আহিলে তাৰপিছত বজোৱাটো অকণমান কমি গৈছে তথাপিও আজিকালি বজাই থাকোঁ তাৰপিছত তাৰপৰা পাছ কৰি আহি অসমত যিবিলাক সংগীত বৰ্তমান চলি আছিলে সেইটো সময়ত আমাৰ নীলদাহঁতৰ গানবিলাক কুসুম দাহঁতৰ আচুৰ্যদাহঁতৰ গানবিলাক খুব চলি থাকে তেওঁলোকক লগ পালোঁ বিশেষকৈ নীলদাক লগ পালোঁ নীলদাৰ কাৰণে গান তেতিয়া সুৰ কৰিছিলোঁ নজনাকৈ নুবুজাকৈ তেতিয়াই সুৰ কৰিছিলোঁ দাদাহঁতৰ কাৰণে তাৰপিছত তেনেকৈ আহি নিজৰ গান কৰিলোঁ চলি আছে আৰু
বিৰাট এতিয়া ভাল আৰু লাগিল। ৰাইজে ইমানখিনি মৰম দিছে আচলতে মই সংগীতৰ জগতখন একেবাৰে ধূলিকণ নাহে একেবাৰে নতুন আৰু গান গাবলৈ সদায় চেষ্টা কৰি থাকোঁ আৰু যিকেইটা গানেই গৈছোঁ ৰাইজে ইমানখিনি মৰম দিছে এইখিনিতে মই সকলো যিসকলে চাই আছে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বিৰাট ভাল লাগিল মানে ক'বলৈ বহুত দীঘলীয়াকৈ ক'লো নি বাৰু একদম নাই কোৱা আৰু দীঘলীয়া হ'বহে বিৰাট ভাল লাগিছে মানে এইটো ক'বলৈ পাৰি যে আপোনাৰ আৰু সাংস্কৃতিক জগতৰ সৈতে সম্পৰ্ক অতীতৰ পৰাই হয় আৰু মই এতিয়ালৈকে যিমান আৰু এটা কথা ক'বলৈ থাকি হয় গ'ল নিশ্চয় মই প্ৰথম গীত গাইছিলোঁ বৰগীত আচলতে অঁ প্ৰথম নিজে খোল বজাবলৈ শিকিছিলোঁ দেউতাই শিকাইছিলে আৰু খোল বজাই বৰগীত গাইছিলোঁ আৰু তেতিয়া মই ফাৰ্ষ্ট হৈছিলোঁ ষ্টেডিয়ামত যোৰহাট ষ্টেডিয়ামত স্কুলৰ কিবা এটা অনুষ্ঠান আছিলে তাতে মই বৰগীত প্ৰথম গাইছিলোঁ নাৰায়ণ কাহে ভকতি ইমান বছৰ ধৰি আপুনি সংগীতৰ ওপৰত অধ্যয়ন কৰি আহিছে সংগীতৰ চৰ্চা কৰি আহিছে এই জীৱনৰ যাত্ৰাত সংগীতৰ যাত্ৰাত হয় আপোনাৰ কাৰণে অতিকৈ স্মৰণীয় মুহূৰ্ত কি আছিল এতিয়ালৈকে এতিয়ালৈকে বহুত আছে আচলতে সংগীতৰ কাৰণে বহুত ঠেকো খাইছোঁ বহুতৰ কথাও শুনিছোঁ আৰু বহুত ভাল হৈছেও বহুতখিনি ভাল হৈছে মোৰ এটাই ভাল লাগে যেতিয়া ধৰক মোৰ গান যিকেইটা ওলাইছে মইনা তুমি জুয়ে হওক কনেং ৰাধা যুদ্ধ হ'ব প্ৰাণেশ্বৰী এতিয়ালৈকে মোৰ চবতকৈ ভাল লগা মুহূৰ্তটো এইটোৱে যে যেতিয়া এটা গানত ইমানখিনি কষ্ট থাকে আমি যোৰহাটৰ পৰা ইয়াত আহি ইয়াত তেনেকৈ আমাৰ সুবিধাও নাথাকে ধৰক গান এটা কৰোঁতে যিখিনি কষ্ট হয় সেই কষ্টখিনি যিদিনাখন গানটো ৰিলিজ হয় ৰিলিজ কৰাৰ পিছত যিখিনি ল'ৰা ধৰক সকলো ফালে বেলেগ বেলেগ কাম চলি থাকে এডিটিং চলি থাকে মিক্স এণ্ড মাষ্টাৰিং চলি থাকে গানৰ ধৰক ভিডিঅ' কৰিলে ভিডিঅ'ৰ এইফালে এডিটিং চলি থাকে কালাৰ এইফালে বহুত কামবিলাক চলি থাকে ল'ৰা ধৰক হৈ থাকে আৰু যোৰহাটৰ কি কয় গুৱাহাটীৰ বিভিন্ন ঠাইত বেলেগ বেলেগ কামবিলাক হৈ থাকে কষ্ট এনেকৈ হয় তাৰোপৰি যেতিয়া মিউজিকটো কৰা হয় ধৰক মোৰ গানবিলাক প্ৰায় বিজয় শংকৰদাই মিউজিক কৰিছে ফলদাই মিউজিক কৰিছে তেওঁলোকৰ ওচৰত যেতিয়া গানবিলাক কৰোঁ যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ তেওঁলোকৰ ওচৰত সকলোবিলাক কণ্ঠশিল্পীয়ে আহে তেওঁলোকৰ ওচৰত কাম কৰিবলৈ সকলোৱে আশা কৰি আহে গতিকে সেই সকলোৰে মাজত গানটো উলিয়াবলৈ যথেষ্ট কষ্ট হয় সেই কষ্টখিনি যেতিয়া গানটো ৰিলিজ হয় যিদিনাখন ৰিলিজ হয় আচলতে সেইদিনাখন মোৰ বাৰ্থডে থাকে প্ৰায় যিকেইটা মেইন গান কৰোঁ সেইকেইটা মোৰ বাৰ্থডে দিনাখন ৰিলিজ কৰোঁ 27 ডিচেম্বৰ প্ৰথম গানটোৰ পৰা ৰাধা গানটোৰ পৰা গতিকে সেই ৰিলিজ দিয়াৰ পাছত যেতিয়া মই তেতিয়া গাড়ী নাই লগত তেতিয়া বাছত যেতিয়া ঘৰলৈ যাওঁ বা তেনেকুৱা বহুতবাৰ হৈছে তেতিয়া গানটো ৰিলিজ হোৱাৰ পিছত মই গোটেই ৰাস্তাটোত ধৰক গুৱাহাটীৰ পৰা যোৰহাটলৈ সেই যি 5 ঘণ্টাৰ ৰাস্তাটোত নিজৰ গানটো যেতিয়া কাণত যেতিয়া শুনো তেতিয়া অকল বেলেগ একো নাহে যে সেই প্ৰথমৰ পৰা কামবিলাক কৰোঁতে যিখিনি কষ্ট বহুত কথাও শুনিবলগীয়া হয় ধৰক বহুত বেলেগ বেলেগ চিটুৱেশ্যনৰ হয় সেই গোটেই চিটুৱেশ্যনটো চকুত যেতিয়া ভাহি আহে তেতিয়া চকু পানী বৈ আহে সেইটো আৰু তেতিয়া ভাল লাগে যেতিয়া ৰাইজে এতিয়া মৰমটো পাই যাওঁ তেতিয়া আৰু গম পাই যাওঁ ৰাইজে এইটো ভাল পাব ভাল পাইছে কম সময়তে বুজি পোৱা যায় কাৰণ বহুত মানুহ ৰৈ থাকে ধৰক নিজৰ বন্ধু বান্ধৱ সকলে হওক যিসকলে মোক ভাল পায় তেওঁলোকে ৰৈ থাকে তেতিয়া কমেণ্ট পৰা আদি কৰি যিখিনি মানুহে শুভকামনা দিয়ে বা শুভেচ্ছা দিয়ে সেইখিনি পাই লৈ মনটো ইমানেই ভাল লাগে সেই অকণমান সময়তে গোটেই কষ্টবিলাক নাইকিয়া হৈ যোৱাৰ নিচিনা লাগে সেইটোৱে ভাল লাগে আচলতে মোৰ গানৰ সেয়াই আচল উপহাৰ ন হয় ৰাইজৰ মৰম বহুত আৰু ডাঙৰ আশীৰ্বাদ বহুত ডাঙৰ উপহাৰ সকলোবিলাক ভাল লাগি যায় আৰু স্বাস্থ্যই হওক সকলোবিলাক মনেই হওক আপুনি ক'লে আপোনাৰ জন্মদিনৰ আশে পাশে কিবা না কিবা এটা নতুন প্ৰজেক্ট এটা ৰিলিজ হয় এই বছৰৰ জন্মদিনৰ আশে পাশে কিবা প্লেন কৰি আছে নেকি মাজে মাজে গানবিলাক থাকে ধৰক আমি big বিহুৰ কাৰণে significant? ধৰক যুদ্ধ যেনেকৈ ৰিলিজ কৰিছোঁ মইনা তুমি জুই যেনেকৈ ৰিলিজ কৰিছোঁ কনেক্ট যেনেকৈ ৰিলিজ কৰিছোঁ তেনেকুৱা সময়ৰ গান সেই 27 ডিচেম্বৰত দিয়া হয় কাৰণ সেইটো সময়ত পিকনিক থাকে লগতে মাঘ বিহু উৰুকা এইবিলাক থাকে সকলোবিলাক পাই যায় পিকনিকত মানুহবিলাকে গানবিলাক বজায় যেনেকৈ যুদ্ধৰ এইবাৰ বনভোজে সকলোতে নাচিছিলে ফূৰ্তি কৰিছিলে সকলোৱে তৰোৱাল চৰোৱাল লৈ যি পাইছে আৰু তেনেকৈ ফূৰ্তি কৰিব পৰা গানবিলাক আহি আছে যুদ্ধ দ্বিতীয় যুদ্ধও আহি আছে কৰিছোঁ কি হয় নাজানো দ্বিতীয় যুদ্ধ আহি আছে 27 ডিচেম্বৰ আশে পাশে নেকি 27 ডিচেম্বৰতে দিম চেষ্টা কৰিম নাজানো কেতিয়াবা কাৰিকৰী বিজুতিৰ কাৰণে কিছুমান বস্তু নহয় ধৰক দিম বুলি ভাবি থকা ৰিলিজ কৰিম বুলি ভাবি থাকিলে ডেটটো লৈ থ'লে কাৰোবাৰ গাও বেয়া হৈ যাব পাৰে ধৰক এনেকুৱা হয় কেতিয়াবা গতিকে এনেকুৱা হৈছেও পাছদিনাখনো ৰিলিজ হয় কেতিয়াবা তেনেকৈ আৰু কিন্তু ভগৱানে প্ৰায় কিন্তু বাৰ্থডে দিনাখনে ৰিলিজ কৰাইছে মোৰ এতিয়া এনেকুৱা হৈছে যে মোৰ ঢেৰ প্ৰশ্ন আছে আপোনাক সুধিবলগীয়া কিন্তু লগতে মই আপোনাৰ কণ্ঠৰ পৰা ঢেৰ গানো শুনিব বিচাৰিছোঁ আৰু মই আপোনাৰ গান আমি সকলোৱে শুনো অন লুপ শুনো স্পেচিয়েলি যেতিয়া এনেকুৱা অনুষ্ঠান হয় যে পিকনিকত আমি গ'লোঁ বা সেই বিহুৰ বতৰতো বহাগৰ বতৰতো আমি শুনিমেই শুনিম আৰু আপোনাৰ অলমষ্ট গোটেইকেইটা গানেই হেশ্বটেগছত ট্ৰেণ্ডিঙত আছে ইউটিউব মিউজিকত ট্ৰেণ্ডিঙত আছে মেক্সিমামত
গতিকে এতিয়া মই আপোনাক আকৌ এবাৰ অনুৰোধ কৰিছোঁ এটা আপোনাৰ চিগনেচাৰ গান আমাক শুনাবলৈ। এইবাৰ মই যিটো গীত গাবলৈ লৈছোঁ মোৰ জীৱনৰ নিজৰ এটি অন্যতম গীত আৰু সেই গানটো মই নিজে সুৰ কৰিছিলোঁ, বিতুপন আৰু অক্ষয়ে লিখিছিলে, মই নিজে লিখিছিলোঁ। গানটো মিউজিক কৰিছিলে পাপু দাই, পেপছ দা আৰু প্ৰণয় দাই মিক্স এণ্ড মাষ্টাৰিং কৰিছিলে। সেই গীতটি অকণমান গাই দিছোঁ। নিশ্চয়। সাগৰৰে নীলা তুমি যেন ছিলা উৰাবলে মন মোৰ বুজিকে নোপোৱা ও ও ও মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা এন্ধাৰৰ ৰাতি মোৰ জোনাকী দিয়া না চকুতে চকু থৈ মায়া সানি দিয়া না মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা ও সাগৰৰে নীলা তুমি যেন ছিলা উৰাবলে মন মোৰ বুজিকে নোপোৱা সাগৰৰে নীলা তুমি যেন ছিলা উৰাবলে মন মোৰ বুজিকে নোপোৱা। বহুত বহুত ধন্যবাদ। অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ। আচল প্ৰাণদ্বীপ বুলি ক'লে আচলতে মই একেবাৰে সহজ সৰল, মই একেবাৰে থলুৱাবিলাক ভাল পাওঁ আৰু ৰাইজে আচলতে ফূৰ্তি কৰিবলগীয়া যিবিলাক গান ফূৰ্তি কৰিব পাৰে সেইবিলাক গান দি থকাৰ কাৰণে এনাৰ্জেটিক বুলি ক'ব পাৰি। কিন্তু মই একদম চহা জীৱনৰ যিখিনি গান সেইবিলাক লৈয়ে আচলতে জীয়াই আছোঁ। মই প্ৰথম কামৰূপী লোকগীতেই হওক বৰগীতেই হওক সকলোবিলাক গাওঁ আৰু বৰ্তমান সময়ত দিহানামো খুব প্ৰিয়, ৰাসৰ গীতবিলাক প্ৰিয়। আৰু এটা কথা কওঁ, NSDৰ এটা টীমৰ লগত মই অকল NSD বুলিয়ে নহয়, দিল্লী NSD বুলিয়ে নহয়, ডক্টৰ ভৱানন্দ বৰবায়নৰ তত্ত্বাৱধানত এটা টীম আহিছিলে অষ্ট্ৰেলিয়া, লণ্ডন এনেকৈ বাহিৰৰ যিবিলাক NSD তাত যিখিনি ড্ৰামা কৰে বা এক্টিং কৰে, থিয়েটাৰ আৰ্টছ কৰে, তেওঁলোক ইয়াৰ অসমলৈ আহিছিলে। তেতিয়া অসমত তেওঁলোকে ভাওনা শিকিছিলে। ভাওনাৰ বাহিৰৰ পৰা যিসকল আৰ্টিষ্ট আহিছিলে অসমলৈ ভাওনা শিকিবলৈ, আমাৰ গুৰুজনাৰ অংকীয়া ভাওনা, পাৰিজাত হৰণৰ যিকেইটি গীত আছিলে সেই গীতখিনি মই গাইছিলোঁ ধৰক। আৰু তেওঁলোকৰ লগত মই সকলোতে গাইছিলোঁ আৰু NSDতো গাইছিলোঁ। দিল্লীত আমি এমাহৰ কাৰণে আছিলোঁগৈ, তেওঁলোকৰ লগত মই গাইছিলোঁ আৰু মোৰ লগত আমাৰ সহপাঠীসকলো আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। মই তেনেকৈ ভাওনা গীতবিলাক গাইছোঁ, অংকীয়া ভাওনা গীত। আৰু তাৰোপৰি সত্ৰীয়াৰ যিখিনি গীত আছে সেইখিনি গাওঁৱেই। আৰু তাৰোপৰি মোৰ এটা গান বৰ্তমান সময়ত ৰাইজে দুটা গান খুব আঁকোৱালি লৈ আছে। এটা হৈছে শংকৰ শিৰোমণি, সেইটো দিহানাম ভক্তিমূলক গীত, আৰু কৃষ্ণ পলাই যায় বুলি এটা ৰাসৰ গীত। বৰ্তমান সময়ত যিসকলে সত্ৰীয়া নাচে তেওঁলোকে খুব ধুনীয়াকৈ ৰিলছ বৰ্তমান সময়ত কৰি আছে, ট্ৰেণ্ডিঙত আছে। তাই মই শংকৰ শিৰোমণিটো অকণমান গাই দিছোঁ। নিশ্চয় নিশ্চয়। মই যিটো ভক্তিমূলক গীত গাবলৈ লৈছোঁ মোৰ নিজৰ কণ্ঠৰ শংকৰ শিৰোমণি, আচলতে ৰাইজে ক্ষমা কৰিব, সেই গানটো আচলতে দিহানাম এনেকুৱা ড্ৰেছত গোৱা নহয়, এনেকুৱা সাজ পোছাকত। গতিকে মই চেষ্টা কৰিছোঁ আপুনি গাবলৈ কোৱাৰ কাৰণে গীতটি। গুৰু তুমি দয়াৰ সাগৰ, গুৰু তুমি সৰ্বগুণাকৰ, বৰদুৱাৰ শুৱনি শংকৰ শিৰোমণি, নামৰে পাতিলা মেলা,
হৰি নামৰ ধ্বনি ভাহেৰি নিৰিণি ভকতিৰ নিজৰা বোৱালা ও গুৰু ভকতিৰ নিজৰা বোৱালা গুৰু তুমি দয়াৰ সাগৰ গুৰু তুমি সৰ্বগুণাকৰ নামঘৰ সাজিলা মণিকূট পাতিলা নামঘৰ সাজিলা মণিকূট পাতিলা কৰিলা সমস্ত একত্ৰ কলি যুগে শ্ৰেষ্ঠ নামে একমাত্ৰ দেখাইলা ভকতিৰ তত্ত্ব ও গুৰু ৰসময় ভকতিৰ তত্ত্ব ও গুৰু তুমি দয়াৰ সাগৰ ও গুৰু তুমি সৰ্বগুণাকৰ বিৰাট ভাল লাগিল আপোনাৰ কণ্ঠৰে এটি ভক্তিমূলক গীত শুনি আপুনিটোতো শাস্ত্ৰীয় সংগীতত মাষ্টাৰ্ছো কৰা হয় আপুনি তেনে নিশ্চয় শাস্ত্ৰীয় সংগীত খুবেই ভাল পায় তেন্তে আপুনি আজি আমাৰ কাৰণে এটা শাস্ত্ৰীয় সংগীত গাই দিব মই ছেমি ক্লাছিকেল খুব ভাল পাওঁ আচলতে যিহেতু মই ক্লাছিকেলত MA কৰিছোঁ তথাপিও ইমানখিনি নাজানো আমি যিমানখিনি অসমত শিকিব পাৰিছিলোঁ সিমানখিনি শিকিছোঁ আচলতে ক্লাছিকেল বুলি ক'লে আমাৰ অসমত যেনেকৈ বৰগীতখিনি পূৰা ক্লাছিকেলি হয় বৰগীতখিনি গাইছোঁ কাৰণে ক্লাছিকেলৰ প্ৰতি ধাউতিটো আছে গুৰুজনাৰ সৃষ্টিসমূহ গতিকে বৰগীতো ভাল পাওঁ তেনেকৈ ক্লাছিকেলি ছেমি ক্লাছিকেলি গীতবিলাকো ভাল পাওঁ মোৰ নিজৰ কম্প'জিশ্যনো আছে আহিবলগীয়া নীলমণি ফুকন ছাৰৰ এটা খুব জনপ্ৰিয় কবিতা আচলতে মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়া গলি সেই গীতটি মই ক্লাছিকেলি ছেমি ক্লাছিকেল মানে ক্লাছিকেলত সাজটো আছে আৰু তেনেকুৱা এটা গান বনাইছোঁ ৰাইজে শুনিবলৈ পাব তথাপি মই বেলেগ এটি গীত অকণমান চেষ্টা কৰিছোঁ जिस रांझे संग सांसें जुड़ी वो रांझा है इस देश रे मैं नहीं जाना खेरे आदना मैं नहीं जाना खेरे आदना रे 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 ओ रे 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 नाम आए ना भेजे मुझे मैं नहीं जाना परदेश नाम आए ना भेजे मुझे मैं नहीं जाना परदेश जिस रांझे संग सांसें जुड़ी वो रांझा है इस देश रे मैं नहीं जाना खेरे याद ना मैं नहीं जाना खेरे याद ना বহুত ধন্যবাদ মই আচলতে বহুত দিন গোৱা নাই আৰু নিজে মই গিটাৰ আচলতে প্লেয়াৰ নহয় গিটাৰ মই নবজাওঁ মই আচলতে পিয়ানো বেছিকৈ বজাওঁ কীবৰ্ড বেছিকৈ বজাওঁ গতিকে ভুল হ'ব পাৰে ৰাইজে ক্ষমা কৰিব কীবৰ্ড বজাই মানে আপুনি কীবৰ্ড কেতিয়াবা শিকিছিলে মই একচুৱেলি মিউজিচিয়ান আছিলোঁ কৈছোঁৱেই মই নিজে প্ৰথম ছিংগাৰ হোৱাৰ আগত মই যোৰহাটত বহুত ভাল ভাল ছিংগাৰৰ লগত কীবৰ্ড বজাইছিলোঁ সকলোৰ লগত সংগত কৰোঁ তেনেকৈ স্কুলত হাৰমনিয়াম বজাওঁ কাৰোবাৰ লগত তবলা বজাওঁ বেছিকেলি মই মেইনকৈ কীবৰ্ড বজাওঁ আৰু মোৰ সপোন এটাও আছিলে ইয়াৰ এখন ছাৰৰ ওচৰত পিয়ানো শিকাৰ মোৰ পিয়ানো বহুত ধাউতি আছিলে মানে মোৰ এটা সময়ত এনেকুৱা হৈছিলে যেতিয়া JB কলেজ
কলেজৰ পৰা মই ডিগ্ৰী কৰি ওলাইছিলোঁ মই কোনটো চইচ কৰিম ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই ভোকেল মিউজিকত মানে গানৰ কাৰণে তাত মাষ্টাৰ্ছৰ ছিট পালোঁ ইফালে মোৰ লাগি আছে পিয়ানো বজাই বেছি ভাল পাওঁ ধৰক এ.আৰ. ৰহমান ছাৰৰ আৰু বহুতে মোক কৈ দিছোঁ আৰু বহুতে মোক এ.আৰ. ৰহমান নিচিনাও দেখে বহুতে কয় কিন্তু মানে তেওঁ বজোৱাও ভাল লাগে গতিকে বজোৱাটো শিকিম বুলি ভাবিছিলোঁ পিয়ানো বহুত আশা আছিলে কিন্তু হোৱা নাই তথাপিও মই গানৰ ফালে গ'লোগৈ গতিকে এতিয়া গান গাই আছোঁ তথাপিও আশা এটা আছে কেতিয়াবা কেএমত মই পিয়ানো শিকাম আৰু মই যেতিয়া লকডাউন বা এনেকুৱা সময়ত মই আগতে কীবৰ্ড বজাই পইচা ঘটিছিলোঁ মানে খেপ মাৰিছিলোঁ আৰু মানে ক্লাছ 9 মানৰ পৰা মই বেলেগৰ লগত বজাইছোঁ আচলতে বেলেগৰ লগত হাৰমনিয়ামো বজাওঁ কীবৰ্ডো বজাওঁ নাটকত মিউজিক কৰোঁ তেনেকৈ সকলোৱে মোক মিউজিকতে লগাই দিয়ে আৰু আগতে মোৰ এক্টিংবিলাক খুব ভাল লাগে মোক এক্টিং কৰিবলৈ মন যায় আগতে মানে ধেমেলীয়াবিলাক খুব ভাল পাওঁ কমেডি কৰি কিন্তু কোনো মানে কলেজত বা ইউনিভাৰ্চিটিত কোনো মোক কৰিবলৈ নিদিয়ে মই সকলোৰ লগতে মিউজিক কৰিব লাগে মাইম কৰিলেও মই তাত মিউজিক কৰোঁ নাটক কৰিলেও বেকগ্ৰাউণ্ড মিউজিক কৰিব লাগে গতিকে মিউজিকত সেইটো বেছিকৈ ধাউতিটো বাঢ়িলে আৰু মই নিজে কীবৰ্ড শিকিছিলোঁ মোৰ যোৰহাটৰ এজন খুব জনপ্ৰিয় মানে কীবৰ্ডিষ্ট পিয়ানিষ্ট আছে মানে মানস জ্যোতি বৰা বুলি আমাৰ বুবুদা তেওঁৰ ওচৰত শিকিছিলোঁ সৰুৰ পৰাই জে.বি. কলেজৰ ওচৰতে গৈ আমি খোজকাঢ়ি সৰুতে আৰু মোৰ জীৱনত আশা এটা আছিলে এ.আৰ. ৰহমানৰ ওচৰত পিয়ানো শিকা আৰু সেইটো সময়তে মানে কি হ'ল জে.বি. কলেজৰ পৰা পাছ কৰাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইফালে মই ছিট পালোঁ লগতে এইফালে এইটো আশা আছিলে দুইটাৰ ভিতৰত মই লাষ্টত গৈ গান গোৱাটোকে মানে ল'লোঁ তথাপিও মই বজাই সকলোবিলাক কৰোঁ তাতো বেছিংগাৰ হওঁতেও মই নিজে হাৰমনিয়াম বজাই সকলোবিলাক গানেই গাইছিলোঁ তেনেকৈ চলি আছে আৰু আপুনি বিৰাট টেলেণ্টেড সঁচাই আপুনি ক'ব গ'লে নাজানে কিয় আপুনি সকলো বিষয় জানে বা আপুনি অধ্যয়ন কৰিছে বা শিকিবলৈ বুজিবলৈ সকলো বিষয়ে জানো বুলি নকওঁ তথাপিও বহুতখিনি বিষয় জানে গাই থাকোঁ যদি মই এগৰাকী অৰ্ডিনেৰী পাৰ্চন হিচাপে এগৰাকী অৰ্ডিনেৰী ব্যক্তি হিচাপে যদি চাওঁ আপুনি খুব ধুনীয়া গান গায় নিশ্চয় কিন্তু আপোনাৰ জনৰাজ বহুত ডাইভাৰ্ছ হয় ভক্তিমূলক গীত হওক পপ মিউজিক হওক বা ক্লাছিকেল ছেমি ক্লাছিকেল বা যেনেকুৱা ধৰণে হওক গীটাৰ বজাব পাৰে পিয়ানো মই নিজকে খুবেই আজি লাকি ফিল কৰিছোঁ আৰু মোৰ বিৰাটেই ভাল লাগিছে আজিৰ দিনটোত কাৰণ মই আপোনাৰ সৈতে আপোনাৰ সন্মুখত বহিবলৈ পাইছোঁ পিছে প্ৰাণদীপ দা মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ যিহেতু আপুনি এটা দীঘলীয়া যাত্ৰা কৰি আহিছে এই গোটেইটোৰ মাজত আজি বাৰু আপুনি আপোনাৰ অসমবাসী ৰাইজে সকলোৱে জানে কিন্তু তাৰ আগত কিছু বছৰ আগত প্ৰাণদীপ দাৰ জীৱনটো কেনেকুৱা আছিল বাৰু মোৰ জীৱনটো আচলতে সাধাৰণ একেবাৰে ঘৰত খেতি আছে খেতি কৰোঁ দেউতাৰ লগত সহায় কৰি দিওঁ তাৰ উপৰিঞ্চি মই প্ৰায় কীবৰ্ড শিকাইছিলোঁ কৈছোঁ যে মই বহুত ষ্টুডেণ্টক কীবৰ্ড শিকাইছিলোঁ মানে যিমানখিনি পাৰোঁ আৰু যিমানখিনি শিকিছিলোঁ সেইখিনি শিকাওঁ আৰু মই সুৰ কৰি খুব ভাল পাইছিলোঁ আচলতে গানৰ সুৰ মই এনেকুৱা হয় মই জে.বি. কলেজত মোৰ অসমীয়াত মেজৰ আছিলে আৰু অসমীয়াত যিবিলাক কবিতা পাওঁ কবিতাবিলাক মই মুখস্থ মানে বিদ্যাটো মোৰ খুব কম গতিকে মই কবিতাবিলাক চব সুৰ কৰি পেলাওঁ তেতিয়া সুৰ কৰাৰ পিছত মোৰ মানে মুখস্থ হৈ যায় আৰু তাৰ উপৰিঞ্চি মই জীৱনত প্ৰথম যিটো গান সুৰ কৰিছিলোঁ আজিলৈকে ওলোৱা নাই এইটো কি হৈ আছে নাজানো ওলাব কেইদিনমান পিছতে গানটো সেইটো হৈছে ঈশ্বৰ নিচিনো তোমাক কতে চাব আমি এইটো সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা যিটো পদ্য আছিলে পাইছে চাগে ৰাইজে সেই পদ্যটো মই সুৰ কৰি থৈছোঁ আচলতে মই এইটো কাৰণেহে ক'ব বিচাৰিছোঁ যে মই সুৰ কৰি ভাল পাওঁ সেই পদ্যটো মই তেতিয়া সৰুতে শুনা গতিকে তেতিয়াই মই এটা সুৰ কৰিছিলোঁ নিচিনো তোমাক কতে চাব আমি এইটো সৰু ল'ৰা সেই সুৰটো ৰাইজে খুব সোনকালে শুনিবলৈ পাব সেইটো আচলতে আচল প্ৰাণদীপ সেইটো আৰু মই হাঁহিমুখীয়া যি হ'লেও সকলোতে হাঁহিয়ে থাকোঁ আৰু হাস্যৰস অতিকৈ প্ৰিয় আপোনাৰ আৰু আমিও ৰৈ আছোঁ আপোনাৰ নতুন গীতবোৰ উপভোগ কৰিবলৈ আমি বাট চাই আছোঁ আৰু আশা কৰিছোঁ খুব সোনকালে যেন আমি শুনিবলৈ পাম পিছে প্ৰাণদীপ দা আমিতো এতিয়া গম পালোঁ সেই যোনটো জীৱনৰ ট্ৰানজিশ্যন বুলি যে ক'ম বিফ'ৰ এণ্ড আফটাৰ বিফ'ৰখিনি আমি গম পালোঁ যোৰহাটৰ পৰা কেনেকৈ আহিলে পিয়ানো শিকা সপোন তাৰপিছত মাষ্টাৰ্ছ ইন ভোকেল এতিয়া জীৱনৰ ট্ৰানজিশ্যন যেতিয়া হ'ল যেতিয়া আজি আপুনি এগৰাকী জনপ্ৰিয় আৰু অসমবাসী ৰাইজে ইমান ভাল পায় আৰু চিনি পায় এতিয়া জীৱনটো কেনেকুৱা বাৰু এতিয়া জীৱনটো খুব কম্পিটিশ্যন গম পাইছে অসমীয়া সংগীতৰ জগতখন যথেষ্ট কম্পিটিশ্যন চলি থাকে ৰাইজৰ সোৱাদবিলাক বেলেগ বেলেগ হৈ থাকে কিন্তু ৰাইজক কেনেকুৱা ধৰণৰ টেষ্ট দিম তাকে চিন্তা প্ৰত্যেকটো সময়তে চলি থাকে কাৰণ
প্ৰত্যেক বছৰে তেনেকৈ গানবিলাক ৰাইজে মৰম দিছে মোৰো এটা দায়িত্ব থাকে যে আকৌ ৰাইজক কেনেকৈ সেই ফূৰ্তি দিব পাৰি কাৰণ অকণমান বেয়া হ'লে ৰাইজে আজিকালি ডাইৰেক্ট কৈ দিব পাৰে গতিকে সেইটো চিন্তাই এনি টাইম আচলতে গান এটা ৰাইজে বেছিকৈ মানে শুনিলে বা বেছিকৈ ফূৰ্তি কৰিলে গানটোত আমাৰ দায়িত্বটো হৈ যায় যাতে আকৌ নেক্সট কেনেকৈ তাতকৈ ওপৰত দিব পাৰি আচলতে বৰ্তমান সময়ত সংগীতৰ জগতখন যথেষ্ট কম্পিটিশ্যন চলি থাকে আচলতে আমি গানবিলাক ৰাইজলৈ যেতিয়া আগবঢ়াই দিওঁ ৰাইজে যেতিয়া ইমানখিনি বেছি মৰম দি দিয়ে ভবাতকৈও বেছি কিন্তু আমাৰ দায়িত্বটো হয় যে নেক্সট ইয়েৰ বা নেক্সট কেনেকৈ আকৌ ৰাইজক ফূৰ্তি দিয়াব পাৰোঁ সেইটো চিন্তাই প্ৰত্যেকটো সময়তে চিন্তা লৈ থাকে ৰাতি টোপনিও নাহে কেতিয়াবা কেতিয়াবা এনেকৈ বৰষুণ যেতিয়া দিয়ে ৰাস্তালৈ চাই ক'বলৈ চাই অকল গানেই ভাবি থাকোঁ মানে কেতিয়াও নাহে আজিকালি আচলতে ইটোতকৈ ইটো বেছি ভাল কৰিবলৈ যাওঁতে মানে বেছি চিন্তাটো বেছি হৈ গৈছে আৰু বৰ্তমান তথাপি চেষ্টা কৰি আছোঁ ৰাইজে মৰম দিব চাগে আকৌ কৰিবলৈ চেষ্টা কৰি আছোঁ কাম কিছুমান সেয়াই আৰু এনেকৈ চলি আছে আৰু বাকী ঘৰুৱা কামবিলাকো কৰি আছোঁ খেতি বাতি ব্যৱসায় এনেকৈ আৰু মানে জীৱনটো বৰ বিশেষ সলনি হোৱা নাই সলনি নাই হোৱা একেই আছে